এই শান্তিৰ যি পৰিৱেশ আমি আৰম্ভ কৰিবলৈ সক্ষম হ'লে ইয়াক আমি যিকোনো মূল্য বিনিময়ত জীয়াই ৰাখিব লাগিব আৰু কিয়নো এটা অঞ্চলত যেতিয়া শান্তি আহে তেতিয়া উন্নয়নৰ কাম আৰম্ভ হয় আমি ইউপিপিএলৰ নেতৃত্ব চৰকাৰ এই চৰকাৰে আটাইতকৈ সাফল্য লাভ কৰি পাৰিছে বিশেষকৈ শান্তি প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত আৰু এই শান্তি প্ৰতিষ্ঠা আলম লৈ আমি আগন্তুক দিনবিলাকত যিমান পাৰোঁ উন্নয়নৰ কাম ত্বৰান্বিত কৰিম আজি আমি সুখী হৈছোঁ যে মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বত যি চৰকাৰ এই চৰকাৰ কাৰ্যৰ প্ৰতি সন্তুষ্ট হৈ ইউপিপিএলৰ যি নীতি আদৰ্শ যি কাৰ্যদক্ষতা তাৰ প্ৰতি সন্তুষ্ট হৈ আমাৰ প্ৰাক্তন মন্ত্ৰী মাননীয় চন্দন ব্ৰহ্ম ডাঙৰীয়া প্ৰাক্তন ডেপুটি চিফ পিটিআৰৰ মাননীয় খাম্পা বৰগোহাঞি ডাঙৰীয়া তেখেতসকলে ইতিমধ্যে আমাৰ লগত যোগদান কৰিছে আৰু আজি আমি সুখী হৈছোঁ যে মুছলপুৰ অঞ্চল বিশেষকৈ আমাৰ বাক্সা অঞ্চলৰ আটাইতকৈ দক্ষ নেতা শ্ৰী হিতেশ বসুমতাৰী আজি আমাৰ লগত যোগদান কৰি আমাৰ লগত একেলগে কাম কৰিবৰ কাৰণে আহি আছে আমি তেখেতক আদৰণি জনাইছোঁ আৰু অহা দিনবিলাকত আমি তেখেতক লৈ এই অঞ্চলৰ গোটেই বিটিআৰ অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ম আৰু আমি তেখেতসকলৰ যি দক্ষতা তেখেতসকলৰ যি অভিজ্ঞতা তেখেতসকলৰ যি কাৰ্যদক্ষতা সেইখিনিৰ ওপৰত আলম লৈ আমি এই অঞ্চলৰ উন্নয়নৰ কাৰণে কাম কৰিবলৈ সক্ষম হ'ম মই অতি ক'ব বিচৰা নাই আজি ইয়াত সময়ত সকলোকে আদৰণি জনাই মাননীয় হিতেশ বসুমতাৰী ডাঙৰীয়াক আদৰণি জনাই সকলোকে মোৰ শুভেচ্ছা জনাই মোৰ বক্তব্য সামৰিছোঁ ধন্যবাদ